ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। আজি হৈছে পবিত্ৰ জন্মাষ্টমী, ভগৱান শ্ৰীকৃষ্ণৰ জন্মদিন। সেই জন্মাষ্টমী উপলক্ষে আজি নামঘৰত নাম আছে, চ' মই তালৈ যাম। আপোনালোকে দেখুৱাম তাত কি কি কৰে, মানে আপোনালোকে দেখুৱাম। তো জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব। ফাইনেলি গাইছ, আমি এতিয়া নামঘৰ আহি পাইছোঁ। ঘৰৰ পৰা বেছি দূৰ নহয় বাৰু নামঘৰটো। তো চাওক নামঘৰটো চাওক, নামঘৰ ভিতৰত সোমাই যাওঁ। ভিতৰত সোমোৱাৰ আগতে এবাৰ নামঘৰটো চাওক, কিমান ধুনীয়া পৰিৱেশ। নামঘৰ ভিতৰত এতিয়া সোমাই যাওঁ। এই হৈছে আমাৰ নামঘৰৰ ভিতৰ ভাগ, আৰু এই নামঘৰটো বহু বছৰ পুৰণি নামঘৰ। এয়া প্ৰসংগ আৰম্ভ কৰিছে, নাম গাব ওলাইছে। নাম গোৱা হৈ গ'ল, সেৱা চেৱা কৰা হৈ গ'ল, এতিয়া প্ৰসাদ দিছে, প্ৰসাদ খাম। আমি নামঘৰৰ পৰা লাহে লাহে ওলাই দিওঁ, বহুত ৰাতি হৈ গৈছে, 12টা বাজি গ'ল। আকৌ কাইলৈ কলেজ আছে, ঘৰলৈ যাব লাগে, টোপনি দিছে। এতিয়া আমি ঘৰলৈ গৈ আছোঁ। ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি চাই ভাল পালে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। বাই বাই।